Uncle. Welcome to my YouTube channel Last Touch Educate. C-TET language and language to Assamese pedagogy questions আমি ডিসকাস কৰি আছো ইয়াৰ এটা ভিডিঅ'ত পেডাগোগীৰ 15টা কোৱেশ্চন এনসাৰ ডিসকাস কৰিলো আহক আমি দ্বিতীয় ভিডিঅ' আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 136 যেতিয়া এটি শিশুক এটা নিৰ্ধাৰিত বিষয়ক লৈ এটা চুটি কবিতা লিখিবলৈ দিয়া হয় তেতিয়া তেওঁ ব্যৱহাৰ কৰে এটা শিশুক নিৰ্ধাৰিত বিষয়লৈ চুটি কবিতা লিখিবলৈ দিলে তেওঁ সৃষ্টিশীল হ'ব লাগিব সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ 3 সৃজনীমূলক চিন্তা শুদ্ধ উত্তৰ হ'ব Question number 137 শিক্ষাৰ্থীক এগৰাকী ভাল পাঠক ৰূপে গঢ়ি তুলিবলৈ শব্দ ভাণ্ডাৰ সমৃদ্ধিকৰণৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন তলৰ কোনটো কৌশল শব্দ ভাণ্ডাৰ সমৃদ্ধিকৰণৰ বাবে উপযুক্ত বিবেচিত হ'ব পাৰে এই শব্দ ভাণ্ডাৰ সমৃদ্ধিকৰণৰ বাবে উপযুক্ত কৌশলটো কোনটো হ'ব পাৰে সুধিছে ইয়াৰে অপশ্যন 4টা দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 শুদ্ধ ইয়াত দিয়া আছে শিক্ষাৰ্থীয়ে শব্দ এটাৰ পৰিপ্ৰসংগৰ আধাৰত অৰ্থ অনুমান কৰিবলৈ শিকিব লাগে অৰ্থাৎ একেটা শব্দ বিভিন্ন বাক্যত বিভিন্ন অৰ্থ বুজায় সেই প্ৰসংগ অৰ্থবিলাক অনুমান কৰিবলৈ শিকিব লাগে তেতিয়াতে কি হয় শব্দ ভাণ্ডাৰ সমৃদ্ধিকৰণ হয় Question number 138 এগৰাকী শিক্ষকে শিক্ষাৰ্থী এগৰাকীক পৰ্যবেক্ষণ কৰি তেওঁৰ জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ ঘটনাৰ টোকা সংৰক্ষণ কৰিছে ইয়াক কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 চমু বৃত্তান্ত টোকাকৰণ আছামিজ আৰু ইংলিছ পেডাগোগী কুৱেশ্যনবিলাক প্ৰায় একেই হয় আছামিজৰ কুৱেশ্যনবিলাক আছামিজত থাকিব আৰু ইংলিছৰবিলাক ইংলিছত থাকে এতিয়া ইয়াৰ যিটো ইংলিছ টাৰ্মটো লিখা আছে এনেক্ডেটল ৰেকৰ্ড সেইটো আপোনালোকে মনত ৰাখিব ইংলিছৰ সৈতে প্ৰায় মিলি যায় Question number 139 তলৰ কোনটো সফল কথন অনুশীলনৰ এটা লক্ষণ সফল কথন অনুশীলনৰ এটা লক্ষণ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 শিক্ষাৰ্থীক বাৰ্তালাপ কৰিবলৈ সুযোগ প্ৰদান কৰা সেইটো শুদ্ধ Question number 140 ভাগ্যশ্ৰীৰ মতে ভাষা শিকাৰ ক্ষেত্ৰত ডেইচ হৈছে এটা অত্যাৱশ্যকীয় উপকৰণ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 সামাজিক বাৰ্তা বিনিময় social interaction ভাগ্যশ্ৰীৰ মতে মানে কি হয় শিশুৰ মাজত social interaction হ'লে সামাজিক বাৰ্তা বিনিময় হ'লেহে তে ভাষা এটা শিকিব পাৰে Question number 141 কোনটো কাৰ্যয়ে কথন কৌশল অভ্যাসনক বেছিকৈ সহায় কৰে ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ 1 শিক্ষাৰ্থীয়ে প্ৰদত্ত সূত্ৰৰ আধাৰত নিজৰ ধৰণেৰে কাহিনী কোৱা কথন কৌশল বুলি কৈছে মানে কথা কোৱা হ'ব লাগিব হেনে শিক্ষাৰ্থীয়ে প্ৰদত্ত সূত্ৰৰ আধাৰত নিজৰ ধৰণেৰে কাহিনী কোৱা সেইটো শুদ্ধ বাকিবিলাক নহয় এই কোৱেশ্চন নম্বৰ 143 বুধবাদীসকলৰ মতে শিশুৱে তেতিয়াহে ভাষা সফলতাৰে শিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ 2 যেতিয়া শিক্ষকে ছাত্ৰ-ছাত্ৰীক বিভিন্ন দক্ষতাৰ সৈতে জড়িত কাৰ্যসমূহ কৰিবলৈ উৎসাহিত কৰে তেতিয়াহে বুধবাদীসকলৰ মতে কি হয় শিশুৱে ভাষা এটা সফলতাৰে শিকে Question number 142 পঠনৰ কোনটো পৰ্যায়ত শিক্ষাৰ্থীৰ পূৰ্ব জ্ঞান আৰু নতুনকৈ আহৰণ কৰা জ্ঞান তথা শ্ৰেণীকোঠাৰ বাহিৰৰ জগতখনৰ সৈতে সংযোগ স্থাপন কৰে ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন 2 পৰৱৰ্তী পঠন বা পোষ্ট ৰিডিং ইয়াত কি বুলি কৈছে শিক্ষাৰ্থীৰ যিখিনি পূৰ্ব জ্ঞান আৰু নতুনকৈ আহৰণ কৰা জ্ঞানখিনিৰ মাজত মানে কি সংযোগ স্থাপন কৰে কেতিয়া কৰিব কোনটো ষ্টেজত কৰিব ৰিডিঙৰ পোষ্ট ৰিডিং অৰ্থাৎ পৰৱৰ্তী পঠন কৰিব কাৰণ পঠনৰ ৰিডিঙৰ আগমুহূৰ্তলৈ তেওঁলোকৰ সেই যিখিনি প্ৰিভিয়াছ নলেজ থাকে পূৰ্ব জ্ঞান থাকে আৰু পাঠ এটা পঢ়াৰ পিছত সিহঁতৰ যিখিনি জ্ঞান আহৰণ কৰে তেতিয়াহে তেওঁলোকে সংযোগ স্থাপন কৰিব পাৰিব Question number 145
বিস্তৃত অধ্যয়নে ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ ধাবিত কৰে। ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নাম্বাৰ 2, পাঠ এটা পঢ়াৰ আনন্দ লাভৰ প্ৰতি। কুৱেশ্যন নম্বৰ 144, এগৰাকী ভাল শ্ৰোতাই, ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ 1, উত্থাপিত প্ৰশ্নসমূহৰ সঠিক উত্তৰ দিব পাৰে। এগৰাকী ভাল শ্ৰোতাইহে উত্থাপিত প্ৰশ্নসমূহৰ সঠিক উত্তৰ দিব পাৰে। কুৱেশ্যন নম্বৰ 146, এগৰাকী শিক্ষকে লেহৰ বিষয়ে এটা পাঠ আৰম্ভ কৰিবলৈ লৈছে। পাঠটো আৰম্ভ কৰাৰ পূৰ্ব তেওঁ তলৰ চিত্ৰটো ব্লেকবোৰ্ডত আঁকি লৈ আলোচনা আৰম্ভ কৰিছে। শিক্ষকে অঁকা এই ছবিখন হৈছে, ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন নাম্বাৰ 2, ধাৰণাগত মেপ। এখন কি হয়? ধাৰণাগত মেপ। কুৱেশ্যন নম্বৰ 149, এগৰাকী শিক্ষকে উৎপাদন পদ্ধতিৰ দৃষ্টিৰে, ইয়াৰ ইংলিছ নামটো হৈছে প্ৰডাক্ট এপ্ৰ'চ। উৎপাদন পদ্ধতিৰ দৃষ্টিৰে লিখন কাৰ্য সূচনা কৰিবলৈ যাওঁতে তলৰ কোনটো ব্যৱহাৰ কৰিব নালাগে বুলি কৈছে। তলৰ কোনটো ব্যৱহাৰ কৰিব নালাগে? খচৰা লিখন ব্যৱহাৰ কৰিব লাগে, আৰ্হি কাকত পৰীক্ষণ ব্যৱহাৰ কৰিব লাগে, মস্তিষ্ক মন্থন ব্যৱহাৰ কৰিব লাগে। ইয়াৰে ব্যৱহাৰ কৰিব নালাগে কোনটো? অপশ্যন নাম্বাৰ 4, টোকা শ্ৰুতলিপি দিয়া, এইটো ব্যৱহাৰ কৰিব নালাগে। কুৱেশ্যন নম্বৰ 47, শিক্ষাৰ্থী এগৰাকীয়ে সফলতাৰে শিকিবলৈ শিকে যেতিয়া লিখন পাঠটো, ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ 4, লিখন পাঠটো কি হয়? যেতিয়া পাঠটো শিশু উপযোগী আৰু অৰ্থবহ হয়। কুৱেশ্যন নম্বৰ 148, তলৰ কোনটো উৎপাদন পদ্ধতিৰ বাবে শুদ্ধ নহয়? প্ৰডাক্ট এপ্ৰ'চৰ কাৰণে শুদ্ধ নহয় কোনটো? ইয়াৰে কাৰেক্ট এনচাৰ হ'ল অপশ্যন নাম্বাৰ 2, ই উৎপাদন আৰু ধাৰণাৰ উদ্গমনত গুৰুত্ব দিয়ে। কুৱেশ্যন নম্বৰ 150, ভাষা শিক্ষণৰ শ্ৰেণীকোঠাত চাৰিটা অত্যাৱশ্যকীয় অংশ হোৱা উচিত, কাৰণ ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নাম্বাৰ 2, ই ছাত্ৰ ছাত্ৰীক ভাষাৰ অৰ্থপূৰ্ণ ভাৱ বিনিময়ৰ ক্ষেত্ৰত সফলতা প্ৰদান কৰে। আজিলৈ আমি 15টা কুৱেশ্যন এনচাৰ ডিছকাছ কৰিলোঁ পেডাগোগীৰ, আছামিজ পেডাগোগীৰ। যদি আপুনি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী ভিডিঅ'সমূহ পাবৰ কাৰণে ছাবস্ক্ৰিপশ্যনৰ ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।